নমস্কাৰ বন্ধুসকল, আমি আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় বাছি লৈছোঁ। আমাৰ সাধাৰণতে দেখা পোৱা যায় ৰাতি ৰাস্তাত আপোনাৰ প্ৰায় শুনা পোৱা যায়, আপোনালোকেও শুনা পাই থাকে, বাতৰি পেপাৰে ৰাতিপুৱা হ'লে আপোনালোকে গম পায় যে পিছ ৰাতি গাড়ীত পিছত ৰখাই থোৱা গাড়ীত খুন্দা মাৰি এক্সিডেণ্ট হৈছে, ইমান ডাঙৰ ভয়ানক। আৰু সেনেকুৱা এক্সিডেণ্টত মানুহ বচা খুব চান্স কম থাকে বন্ধুসকল। সেইটো কিয় কাৰণে হয়, কিছুমান চালকৰো ভুল থাকে। মই চলাই যোৱা চালকৰ কথা কোৱা নাই, যি মানে গাড়ী ৰখাই থয়, আৰু তেখেতেও ভুল বুলি ক'ব নোৱাৰি, বিশেষকৈ গাড়ীখন বেয়া হ'লে বা কেতিয়াবা সেনেকুৱা হ'লে। একচুৱেলি যিজনে গাড়ীখন বেয়া হয় বা ৰখাই থয় তেখেতৰ বহুত ভুল আছে। কাৰণটো এটাই কথা হ'ল, আপুনি মোৰ আগতে ট্ৰেইলাৰখন দেখিছে ৰখি আছে, ট্ৰেইলাৰখন ৰখি আছে এখন বা মাজৰ খালী ঠাই থকাৰ কাৰণে এইটো ৰাস্তা বনাই আছে আৰু কিবা এটা বিশেষ কাৰণত তাত ৰখাই দিছে, কিন্তু ৰাতি হ'লে তাতো এটা ভয়ানক হ'ব, যিহেতু ডিভাইড নাই। যেতিয়া গাড়ী আহি থকা অৱস্থাত যদি এনেকৈ গাড়ী এখন কোনো ছিগনেল নিদিয়াকৈ এনেকৈ ৰখাই থকা যায়, তেতিয়াহ'লে গাড়ীখন আপোনাৰ পিছফালে লাগি যোৱাটো কেতিয়াবা প্ৰায় সেনেকৈয়ে এক্সিডেণ্টবিলাক হয়, লাগি যায়। কেনেকৈ লাগি যায়, আপুনি যেতিয়া এটা পিছ ৰাতি গৈ থাকিব বা ৰাতি আপুনি গৈ থাকিব গাড়ীখন, আপুনি কোনো ছিগনেল নেদেখিলে হঠাৎ যদি ৰাস্তাৰ মাজত এনেকুৱা এখন গাড়ী ৰখাই থকা, আপুনি যদি 80-90 কিলোমিটাৰ স্পীডত গাড়ীখন ভাল ৰাস্তা নেশ্যনেল হাই ৰোডত গৈ থাকিব, যদি এনেকুৱা ৰাস্তা গাড়ীত হঠাতে যদি গাড়ীখন পায়, আপুনি ব্ৰেক মাৰি ৰখাটো ইমান সম্ভৱ নহয়। ব্ৰেক মাৰি ৰাখিলেও আপোনাৰ গাড়ীখন এক্সিডেণ্ট হ'ব, পাল্টি খাই যাব, আৰু নহ'লে আপোনাৰ তাত খুন্দা খাই লাগিব। সেইকাৰণে আমি সদায় আমাৰ প্ৰত্যেক বন্ধুৱে সৰু গাড়ী হওক ডাঙৰ গাড়ী হওক চলা, আমাৰ যেতিয়া গাড়ীখন বেয়া হয়, যদি আপুনি ভাল কৰিব পৰা অৱস্থাত নহয়, সৰু গাড়ী হ'লে বা ঠেলি ছাইড কৰিব পৰা ব্যৱস্থা হয়, যদি তেনেকৈ ব্যৱস্থা কৰিবও নোৱাৰে, যদি বেছি মেজৰ প্ৰব্লেম থাকে, তেতিয়াহ'লে আপুনি ছিগনেল ব্যৱস্থা কৰিব লাগে। আমাৰ সাধাৰণতে যিহেতু গাড়ীত ছিগনেল ব্যৱস্থা আছে, আপুনি পিছফালে ৰেডৰ ছিগনেলটো আপুনি লগাই থ'ব লাগে, যে আঁতৰৰ পৰা লাইটত বস্তুটো দেখা পায়। এই বস্তুটো কৰিলে মানে সকলো বাচিব আৰু সকলোৱে সুবিধা হ'ব। সেইটো ভুল নকৰিব বুলি বন্ধুসকলক মই অনুৰোধ জনাইছোঁ। প্ৰায় যিসকল ডাঙৰ গাড়ী চলায়, ডাঙৰ গাড়ী চলোৱা বন্ধুসকলকো কৈছোঁ, চালকসকলক কৈছোঁ, আপোনালোকে এই নিয়মটো মানি চলক। আপোনালোকে যেতিয়া গাড়ীখন বেয়া হয় বা ৰাস্তাত যেতিয়া ৰখাই থয়, তেতিয়াহ'লে আপোনাৰ ৰেড ছিগনেল ব্যৱহাৰ কৰক, পিছফালে ছিগনেলটো লগাই দিয়ক, যিহেতু প্ৰত্যেক গাড়ীতে থাকে আৰু এইটো আইনমতে দণ্ডনীয় যদি গাড়ীত নাথাকে। প্ৰত্যেক চালকে এই বস্তুটো ৰাখিব লাগে। এই কথাটো অলপ মানি চলিব। আজি এইকেইটা কথাই ক'লোঁ বন্ধুসকল, ভিডিঅ'টো ইয়াতেই সমাপ্ত দিলোঁ। জয় আই অসম।